হাইস্কুল শিক্ষান্ত পৰীক্ষাত দেখুৱালে চমক। হাজো শুৱালকুছি সমষ্টিৰ অন্তৰ্গত কুৱাৰপুৰ বালাৰ অতি দৰিদ্ৰ পৰিয়ালৰ ল'ৰা দাদুল আহমেদে 5টা বিষয়ত লেটাৰ আৰু 89.17% নম্বৰ লৈ উত্তীৰ্ণ হৈছে। কেণ্ডিডেটজনক কমেণ্টত আপুনিও শুভেচ্ছা জনাই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। চ' পলম নকৰি পোনে কেণ্ডিডেটৰ মন্তব্য শুনাব বিচাৰিছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। নমস্কাৰ, মোৰ নাম দাদুল আহমেদ আৰু মই বুল্লুতৰ ডক্টৰ APJ আব্দুল কালাম জাতীয় বিদ্যালয়ৰ পৰা 89% লৈ মেট্ৰিক হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছোঁ। কেইটা লেটাৰ আছে? লেটাৰ মোৰ 5টা ছাবজেক্টত আছে। ইংলিছটো বাদ দি কিনে বাকীকেইখনত আছে। পাৰ্চেণ্টেজ 89.17%। এনেকৈ তুমি কেনেকৈ ইমান সফলতা অৰ্জন কৰিব পাৰিছা? সফলতা কষ্ট কৰিছোঁ আৰু কষ্ট কৰাৰ সাফল্যখিনি পাইছোঁ। আৰু কেনেকৈ প্ৰিপেৰেশ্যন হৈছিলে পঢ়াৰ প্ৰতি? প্ৰিপেৰেশ্যন পঢ়িছোঁ আৰু টেষ্ট পৰীক্ষাৰ পিছৰ পৰাই বেলেগ টাইম দিয়া নাই আৰু অকল পঢ়াতে পঢ়িছোঁ আৰু আগৰ সময়খিনিতো সেনেকৈ পঢ়িছোঁ আৰু পঢ়ি কিনে মানে ডেইলি কিমান ঘণ্টা পঢ়িছে? ডেইলি 7-8 ঘণ্টা পঢ়া যায়। টেষ্ট পৰীক্ষাৰ পিছত আৰু অলপ বাঢ়াই দিয়া গৈছে আৰু তো তুমি যিটো ৰিজাল্ট কৰিছা, ৰিজাল্টটো পাই কিনে তোমাৰ কেনেকুৱা লাগিছে? ভাল লাগিছে, বহুত ভাল লাগিছে। মানে কষ্ট কৰা অনুযায়ী ইমানখিনি সফলতা হৈছেনে? সেইখিনি সফলতা হৈছোঁ। তথাপি ইংলিছখনত অলপ বেয়া হ'ল আৰু বাকী ভাল হৈছে, ভাল লাগিছে। উঠি অহা ল'ৰা ছোৱালীবিলাকক কি ক'বা? বৰ্তমান যুগটো হৈছে তাৰমানে পঢ়াৰ ওপৰত গুৰুত্ব দিব লাগে। সকলোখিনি পঢ়াৰ ওপৰত গুৰুত্ব দিলে বাকী পাৰ্চেণ্টটো সেইটো আহি যাব আৰু মেট্ৰিকত এনেকুৱা পাৰ্চেণ্ট আহি যাব আৰু সেইটো। তোমাৰ দেউতাকে কিমানখিনি হেল্প কৰিছে তোমাক? যথেষ্টখিনি হেল্প কৰিছে আৰু পঢ়াৰ ক্ষেত্ৰত। শিক্ষক মোৰ দেউতা, গণিত। ঠিক আছে। আপুনি এখেতৰ দেউতা হয়? হয়, নমস্কাৰ। আপোনাৰ ল'ৰাজন ইমান সফলতা মই কৈছোঁ, মোৰ হয়তো মই যদিও শিক্ষক, ভেঞ্চাৰ স্কুলৰ শিক্ষক, তথাপিও যেখান্তি ল'ৰাটোক মই দিব লাগিছিল সেইখান্তিৰ পৰা মই বঞ্চিত। তথাপিও তেওঁৰ একাগ্ৰতাৰ ফলত হয়তো ৰিজাল্ট মোৰ বোধেৰে অলপ ভাল হ'ব লাগিছিলে, কিন্তু যিয়ে নহওক ভগৱান বা আল্লাৰ কৃপাত যেতিয়া শান্তি নম্বৰ পায়, তথাপিও শান্তি লভিছোঁ আৰু ভৱিষ্যতে যাতে আৰু পিছত বিশেষকৈ হায়াৰ ছেকেণ্ডেৰীত যাতে ইয়াতকৈ অলপ ভাল ৰিজাল্ট কৰি আমাৰ দেশৰ লগতে সমাজৰ বা অসমৰ এটা সুনাম কঢ়িয়াই আনিব পাৰে, সেইটোৱে মই চেষ্টা কৰিম বা তেওঁকো বুজাই থাকিম আৰু। ঠিক আছে, ধন্যবাদ। আপুনি কিবা কওক, আপোনাৰ কি হয়? মোৰ ভাগিন ল'ৰা হয়। অৱশ্যে সৰুৰ পৰাই অলপ পঢ়াৰ হেৰিটো তেওঁৰ মই জানিছিলোঁ। এতিয়া নিজেই আহি কষ্ট কৰিব নোৱাৰিলেও ফোনৰ দ্বাৰা হ'লেও মানে কেতিয়াবা আহি হ'লেও অলপ বুজাই পৰা কৈছিলোঁ যে ভালদৰে পঢ়া শুনা কৰিবা। আজিৰ যুগত ভালদৰে পঢ়া শুনা নকৰিলে একো সুবিধা নাপায়। এইফালে বৰ্তমান যিটো চৰকাৰৰ হেৰি তাৰমানে নিকা ভিত্তিত চাকৰিবিলাক দিয়ে, তে বহুত ল'ৰা ছোৱালী তেনেকৈ সংস্থাপনো পাইছে। সেইকাৰণে খুব মনোযোগেৰে পঢ়িব কৈছিলোঁ আৰু সেই হিচাপে কথাটো ভাগিনটো ৰাখিছে। আৰু অন্ততঃ মানে ক্লাছ 9 মানৰ পৰাই অলপ বেছি গুৰুত্ব দিছে, তেওঁ নিজে গুৰুত্ব দিছে। ভাল লাগছে আৰু অলপমান বেছি ভাল ৰিজাল্ট হ'ব লাগিছিল, যিখিনি কষ্ট কৰিছিল, কিন্তু সেইখিনি নহ'ল। তথাপিও আৰু ভাল পাইছোঁ আৰু আগন্তুক দিনত যাতে আৰু নিশ্চয় আগন্তুক দিনত তেওঁৰ মনৰ আশা যি বিচাৰে মনে দি, সেইটোৰ কাৰণে আমি যথেষ্টখিনি পাৰালৈকে হেল্প কৰিম। কিন্তু হেল্প মানে আৰু তেনেই দেউতাক মাকো আৰ্থিকহীন, আমিও সেনেকুৱা নহয়। তথাপি আৰু মনৰ বলেদি যিখিনি কৰিব পাৰোঁ হেল্প কৰিম আৰু। ঠিক আছে, ধন্যবাদ জনাইছোঁ। মই যিখিনি কষ্ট কৰিছিলোঁ সেইখিনি ফল পাইছোঁ, কিন্তু মই মাক হিচাপে তেওঁক সিমানখিনি যত্ন ল'ব পৰা নাই, কাৰণ আমাৰ আৰ্থিক অৱস্থা খুবেই বেয়া, ঘৰুৱা হিষ্টৰী খুবেই বেয়া। তেওঁ যেতিয়া টেষ্ট পৰীক্ষা দিয়ে, যেতিয়া ৰাস্তাত ওলাব নিদিয়ে, পৰীক্ষা দিব নিদিয়ে, নিজৰ ঘৰৰে মানুহ সি কান্দি বিচনাত শুই থাকে, তেতিয়া মই বহুত দুখ কৰিছিলোঁ, বহুত কান্দিছিলোঁ। আল্লাহৰ ওচৰত দোৱা কৰিছিলোঁ যে আল্লাহ তুমি ল'ৰাজনক যাতে পৰীক্ষাত বহিব দিয়া, কিবাকৈ যাতে পৰীক্ষা। তাৰ সৰুৰে পৰা কল্পনা আছিল যে মই ষ্টাম কৰিম আৰু
কিন্তু সেই আশাটো মই পূৰণ কৰিব নোৱাৰিলোঁ ঘৰুৱা অসুবিধাৰ কাৰণে। তেওঁক দায়িত্ব আমি সেই হিচাপে দিব নোৱাৰিলোঁ, খাৱা লোৱা সেনেকৈ যত্ন কৰিব নোৱাৰিলোঁ ঘৰুৱা পৰিস্থিতিৰ কাৰণে। যিখিনি কৰিছে সেইখিনি আৰু ধন্যবাদ। আৰু তেওঁ যাতে ভৱিষ্যতৰ কাৰণে আগবাঢ়ি যায়, এনেকুৱাকৈ এজন যাতে সুনাগৰিক হয়, মোৰ মনৰ আশা যাতে পূৰ্ণ কৰে, সেইটো ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। হয়, আমাৰ কোঁৱৰপুৰ গাঁৱৰ বালাচুপাৰ আমাৰ এই কেণ্ডিডেটজনে যি ৰিজাল্ট 2026 চনৰ যি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ এই ৰিজাল্ট দেখালে, আমি খুব আনন্দিত হৈছোঁ আৰু তেওঁৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ, যাতে আগন্তুক দিনত তেওঁ ইয়াতকৈ ভাল ৰিজাল্ট কৰিব পাৰে হাই ছেকেণ্ডেৰীত। আমি আশাবাদী আৰু খুব কষ্ট কৰিছে, আমি শুনিবলৈ পাইছোঁ। তেওঁৰ স্কুলখনৰ যিখিনি বিষয় বিভাগ ধন্যবাদ জ্ঞাপন কৰিছোঁ, লগতে তেওঁৰ মা দেউতাকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই ল'ৰাটোক যিখিনি আগুৱাই দিছে, আমি মুছলিম জাতীয় পৰিষদৰ ফালৰ পৰাই তেওঁৰ আগন্তুক ভৱিষ্যত তেওঁ যি ধৰণে মনে বিচৰা ধৰণে থাকিব বিচাৰে বা কি তেওঁৰ ড্ৰিম সেইটো পূৰণ হওক, এইখিনি কৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ, মই বিশেষ একো নকওঁ। আপোনালোকে তেখেতৰ ছাত্ৰজনৰ মন্তব্য নিজেই ক'লে আৰু মমাইক আছে তেখেতেও কৈছে, দেউতাই কৈছে, আমাৰ সভাপতি মহোদয়ে কৈছে। গতিকে ছাত্ৰজনে যিমানখিনি কষ্ট কৰিছে, মই ভাবোঁ কষ্টৰ সকলোখিনি প্ৰাপ্যখিনি যিখিনি পাব লাগিছিল সেইখিনি পোৱা নাই, যদিও বহুত ভাল এটা ৰিজাল্ট কৰিছে। আৰু আমি মুছলিম জাতীয় পৰিষদে খবৰটো পাই আমি খুব আমাৰ নিজৰ মাজতে মানে এটা আনন্দৰ ভাৱ হৈছে, কাৰণে আমি ইমানলৈকে আহিছোঁ। তেখেতসকলক আমি শুভেচ্ছা জনাইছোঁ। আৰু পৰিয়ালবৰ্গ খুবেই দৰিদ্ৰ পৰিয়াল, যদিও দৰিদ্ৰ কিন্তু ভালেখিনি চেষ্টা কৰিছে, ল'ৰাৰ সৈতে যুঁজিছে আৰু এই যুঁজাৰ ফলত আজি ল'ৰাই ইমানখিনিলৈকে আহিব পাৰিছে। গতিকে আমাৰ এনেকুৱা ধৰণৰ অঞ্চলত আৰু ইমান দৰিদ্ৰ পৰিয়ালৰ ল'ৰাবিলাকে এনেকুৱা ৰিজাল্ট কৰিলে এইটো আমাৰ গৌৰৱৰ কথা। প্ৰথমে আৰু আমি মুছলিম জাতীয় পৰিষদৰ পৰা আমি সকলোৱে আটাই শুভেচ্ছা জনাইছোঁ ল'ৰাজনক। আৰু অকল নিজৰ ঠাইতে থিয় দি থাকিলে নহ'ব। আমাৰ দাবী, ল'ৰাটোৱে নিজে যেনেকুৱা ধৰণৰ ষ্ট্ৰাগল কৰিছে, উঠি অহা নৱপ্ৰজন্মক তেখেত নিজেও কৈছে যে মই ইমানখিনি পঢ়িছোঁ, গতিকে সেই চিডুলটো যাতে উঠি অহা নৱপ্ৰজন্মক আমাৰ দাদুল আহমেদে ধুনীয়াকৈ বুজাই দিয়ে আৰু সকলোকে হাতত হাত ধৰাধৰিকৈ যাতে আগুৱাই যায় আৰু আমাৰ এই সমাজৰ কাৰণে নহয়, গোটেই অসমৰ কাৰণে এটা ডাঙৰ সুনাম কঢ়িয়াই আনিব বুলি আমি মুছলিম জাতীয় পৰিষদৰ লগতে আমি পৰিয়ালবৰ্গৰ পৰা আমি আশাবাদী।